2020 চনৰ আজিৰ তাৰিখটোত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তিত সংযুক্ত বড়ো গণমঞ্চ বা ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যন তেওঁলোকো স্বাক্ষৰকাৰী আছিল। আজি পঞ্চম এই চুক্তি দিৱস চিমেণ্ট চাপৰিত ধেমাজি জিলাৰ চিমেণ্ট চাপৰিত UBPৰ নেতৃত্বত পালন কৰা হৈছে আৰু মই ইয়াতে অংশগ্ৰহণ কৰি পুনৰ ৰাইজক এই আশ্বাস দিওঁ যে অসম চৰকাৰে এই চুক্তিৰ প্ৰত্যেকটো দফা কাৰ্যকৰী কৰাৰ কাৰণে দায়বদ্ধ আৰু ইতিমধ্যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰা হৈছে। কাউন্সিলখনৰ অন্তৰ্ভুক্ত হ'বলগীয়া গাঁৱৰ তালিকা ইতিমধ্যে চূড়ান্ত হৈছে আৰু এইখিনি খুব সোনকালে অধিসূচনা যোগে প্ৰকাশ পাব। তাৰ পাছত ডিলিমিটেশ্যন হ'ব। এই 2025 বছৰটোৰ ভিতৰতে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ প্ৰস্তুতি সুন্দৰভাৱে আগবাঢ়িছে। চুক্তিৰ আন এটা দফা যিটো প্ৰাদেশিকৰণ চুক্তিৰ 6.3 দফা, এই প্ৰাদেশিকৰণ বিষয়টোক লৈ ইতিমধ্যে এখন কেবিনেট চাব কমিটি গঠন হৈছে। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে চাব কমিটিয়ে প্ৰতিবেদন দিব আৰু এই কমিটিখনেই এই চুক্তিৰ যি 6.3 দফা আছে এই সম্পৰ্কেও তেওঁলোকে মতামত বা পৰামৰ্শ আগবঢ়াব। তো সিও এটা ভাল দিশত আগবাঢ়ি গৈ আছে।